হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই আজি আপোনালোকৰ ওচৰলৈ নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত এই বিষয়ে আপোনালোকক ক'ম যে ফ্লিপকাৰ্ট এপটো আপুনি আপোনাৰ মোবাইলৰ পৰা কেনেকৈ লগ আউট কৰিব পাৰিব। আজিৰ ভিডিঅ'টোত সকলো আলোচনা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু মোৰ চেনেলটোত প্ৰথমবাৰলৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন সকলোতকৈ আগত আপুনি আপোনাৰ মোবাইলত পাই থাকিবলৈ তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনাৰ মোবাইলত আপুনি ফ্লিপকাৰ্ট এপটো অ'পেন কৰিব। ফ্লিপকাৰ্ট এপটো অ'পেন কৰা হোৱাৰ পাছত আপুনি চাবলৈ পাইছে তলত দি আছে একাউণ্টৰ অপশ্যনটো, আপুনি ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত আপুনি অলপ তলফালে আহিব। তলফালে আহি পেলাই আপোনাৰ মোবাইলত চাবলৈ পাব ইয়াত দিয়া আছে লগ আউট দিয়া আছে। আপুনি লগ আউটত ক্লিক কৰিব। আপোনাৰ মোবাইলত এনেকুৱা শ্ব' কৰিব। চাবলৈ পাইছে ইয়াত দিয়া আছে লগ আউট ফ্ৰম দিছ ডিভাইচ। আপুনি ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পাছত আপোনাৰ মোবাইলটো মানে ফ্লিপকাৰ্ট এপটো লগ আউট হৈ যাব। তাৰপিছত আপুনি বেক আহিব। বেক অহাৰ পাছত আপুনি আকৌ ফ্লিপকাৰ্ট এপটো অ'পেন কৰিব। ফ্লিপকাৰ্ট এপটো অ'পেন কৰিব। তাৰপিছত আপোনাৰ মোবাইলত এনেকুৱা চাবলৈ পাব। আপুনি একাউণ্টৰ অপশ্যনটোত ক্লিক কৰিব। তাৰপিছত একাউণ্টৰ অপশ্যনত ক্লিক কৰাৰ পাছত ওপৰত চাবলৈ পাব ইয়াত লগ ইন কৰিবলৈ আহিছে। মানে ফ্লিপকাৰ্ট এপটো লগ আউট হৈ গ'ল, এতিয়া আকৌ মানে লগ ইন কৰিবলৈ আহিছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। থেংকছ ফৰ ৱাচিং।